নাই চাওক, লকডাউন আৰম্ভ হৈছে পৰা ইয়াতে চাপৰ ৰাজচক্ৰ বিষয়া ফলিমাৰী দ্বিতীয় খণ্ড গাঁৱত তেওঁ বাৰে বাৰে সোমাইছে। তেওঁ ইয়াত কিবা ব্যক্তিগত NGOৰ জৰিয়তে ডায়েৰী ফাৰ্ম কৰিব বিচাৰিছে। আমি কৈছিলোঁ চাওক, ইয়াত 40-50 বছৰ ধৰি মানুহ আছে, গতিকে আপোনালোকে উচ্ছেদ কৰিব নোৱাৰে। আপোনালোকে ডেইৰী ফাৰ্ম কৰিব, য'ত খালী ঠাই আছে, চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত তেনে বহু খালী ঠাই আছে, তাত আপোনালোকে ডেইৰী ফাৰ্ম কৰক, আমাৰ ক'বলৈ নাই, আমাৰ আপত্তি নাই। কিন্তু যোৱা দুদিন পূৰ্বে চাৰ্কেল অফিচাৰজন নিজে গোটেই মানে প্ৰিপেয়াৰ হৈ আহিছিলে, আহি কিনে ৰাইজক আতংকময় পৰিৱেশ সৃষ্টি কৰিছে। তেওঁক সেইদিনাও মই কৈছিলোঁ, চাওক লকডাউন ৰাইজে মানি আছে, আপুনি লকডাউন ভংগ কৰিবলৈ চেষ্টা নকৰিব। আজি আকৌ দুদিন পিছত আজি আকৌ নিজে একদম গোটেই মানে বাহিনী লৈ আহিছে, আহি কিনে ৰাইজক ঘৰত সোমাই ৰাইজক মাৰিছে ৰাজচক্ৰ বিষয়া। আৰু ইয়াত বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিঙি তেওঁ নিজে এইখন ফিল্ডত আহিছিলে। কিহত মানুহক মাৰি আপোনালোকে ব্যক্তিগত NGOক ডায়েৰী ফাৰ্ম কৰিব দিব নেকি? আমাৰ কথা অতি স্পষ্ট, এজন মানুহক ইয়াৰ পৰা উচ্ছেদ কৰিবলৈ নিদিওঁ। আমি কৈছোঁ চাওক, আমাৰ দাবী মানিব লাগিব। ৰাইজক আপোনালোকে যধে মধে অত্যাচাৰ নকৰিব। ৰাইজক ঘৰত সোমাই পিটিছে। তাৰপিছত ঘটনা উত্তেজিত হোৱাৰ পিছত মই SP ছাৰৰ লগত কথা পাতিছোঁ। SP ছাৰে কৈছে ঠিক আছে, তুমি সেইবিলাক কৰিব না, উত্তেজনা সেইবিলাক তুমি বন্ধ কৰি দিয়া। মই কৈছোঁ ঠিক আছে ছাৰ, আপুনি ইয়াক বিচাৰ দিব লাগিব, আমাক বিচাৰ লাগিব। ৰাইজক ঘৰত সোমাই পিটিছে, গতিকে ইয়াৰ বিচাৰ নোহোৱাকৈ আমি কিন্তু নামানো। চাৰ্কেল অফিচাৰ নিজে আছিলে ফিল্ডত, তেওঁ চাৰ্কেল অফিচাৰ নৱজিৎ দাস তেওঁ নিজে এইবোৰ কাণ্ড কৰিছে। আমি বাৰে বাৰে জনাইছিলোঁ, আমাৰ কথা মানা নাই। লকডাউন তেওঁলোকে ভংগ কৰিছে। NGOৰ নাম সেইবিলাক আমি নাজানো। আমি বিচাৰিছিলোঁ যে কোন NGO কৰিব, কি অৰ্ডাৰ আছে আমাক দেখুৱাব লাগে, একো দেখুওৱা নাই। তেওঁ আমাৰ লগত তেওঁ মিছবিহেভ কৰিছে, ৰাইজক তেওঁ ঘৰত সোমাই পিটিছে। গতিকে ইয়াৰ বিচাৰ আমাক লাগিব।